গুড মৰ্নিং বন্ধুসকল, আপোনালোকক অন্যতম এটা শ্বৰ্ট ভিডিঅ'ত শ্বৰ্ট ব্লগত স্বাগতম জনাইছোঁ। তো চাব পাৰি আছে আমাৰ মাকৈ গছ, মাকৈ পুৰত হৈছে এইফালে আমাৰ মা, আৰু সেয়াই আৰু চাই থাকক। এইফালে এইটো মাকৈ গছ, মায়ে ছিঙি আছে মাকৈ। যিমান পুৰত হৈছে মাকৈ চব ছিঙি আছে আৰু গছবিলাকো কাটি দিব লাগিব। মাকৈটো এটা গছত এটাই মাকৈ লাগিল, এনেহ'লে এটা গছত দুটা মাকৈ লাগেতো না লাগে। এই যে চাওক ইফালে লাগিছে এইটো লেচৰা, চাওক এই যে লেচৰা একদম ডাল ভৰি ভৰি লাগিছে। এই যে সেইফালেও আছে আৰু এটা আছে, এই যে চাওক, এই যে চাওক ডাল ভৰি ভৰি লাগিছে একেবাৰে, দেখা পাইছে। ইফালে আছে আমাৰ ভেন্দিৰ গছ। ভেন্দিৰ গছটোত ভেন্দি সিমান এটা লগা নাই, লাগিছে যদিও লাগি আছে যদিও সিমান এটা ভাল হোৱা নাই এইবাৰ মাকৈৰ বস্তুও ভাল নহ'ল সিমান এটা, আৰু ভেন্দিও সিমান এটা ভাল নহ'ল। বাকী এইফালে ফুলৰ গছ দেখা পাই আছে, ফুলৰ গছ এইটো ফুল ফুলি আছে হালধীয়া হালধীয়া, আৰু ইফালে ৰঙালাও লাগিছে, এটা লাগিছে মাত্ৰ। তো বাকী লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, নে কি কয়? বাই বাই।